নমস্কাৰ, মই সৈনিকা। মই সকলো ৰাইজক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আমাৰ ফুলনি বাগিচাখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বেছি ফুল নাই, যিমান পাৰোঁ সংগ্ৰহ কৰিছোঁ। ফুলনিখন বহুত ডাঙৰ নহয়, তথাপিও ফুলনি বাগিচাখন পাতিছোঁ সৰু সুৰাকৈ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, মই আপোনালোকক ফুলবোৰ দেখুৱাম। এতিয়া ফাকুৱা ছিজনত মই গৰখীয়া মন্দিৰলৈ যাওঁতে আনিছিলোঁ। এয়া নাম নাজানো, আপোনালোকে যদি নামটো জানে কমেণ্ট বক্সত জনাব। এইজোপাৰ নাম হৈছে স্পাইডাৰ প্লেণ্ট। তাৰপাছত এইজোপা আপোনালোকে সকলোৱে চিনাকি, অসমীয়াত মানে চাংকৰি বুলি কয়, আৰু এইজোপাক এলোভেৰা বুলিও জনা যায়। এইজোপাৰ নামটো মই নাজানো, আপোনালোকে কমেণ্ট বক্সত ক'বচোন কোনে কোনে জানে। এয়া সকলোৱে পৰিচিত ফুল, ফুলৰ ৰাণী গোলাপ ফুল। তাৰপাছত এয়া মনি প্লেণ্ট আছে ইয়াত। তাৰপাছত এয়া হৈছে গুটনাট। তাৰপাছত এয়া গুলপীয়া গোলাপ, নাৰ্জী ফুল এয়া। তাৰপাছত নয়নতৰা আছে। এয়া ইন্দ্ৰমালতী, এয়া দেখিছে নহয় ইন্দ্ৰমালতী, ইয়াত ৰুই দিছে আগ। ইয়াতো আছে দুজোপা গুটনাক আছে, এজোপা একদম সেউজীয়া আৰু সেইজোপা বগা আৰু সেউজীয়া আছে। এয়া দেখিছে নয়নতৰা ফুল দুজোপা আছে, এজোপা গুলপীয়া আৰু এজোপা বগা। আমিখিনি আপোনালোকে স্মৃতিশক্তি, সৰু ল'ৰা স্মৃতিশক্তিৰ কাৰণে দৰকাৰ। যেনেকৈ এতিয়া আমি পঢ়া ল'ৰা ছোৱালীখিনি বেছি দৰকাৰ, আৰু সৰু ল'ৰাক ব্ৰাহ্মীৰ ৰস গাখীৰৰ লগত মিঠাই খাব পাৰে, তাৰপাছত ভাজিও খাব পাৰে। আৰু কাষতে এইখিনি দেখিছে নহয়, এইখিনি হৈছে ব্ৰাহ্মী। তো এইখিনি আছে। যোৱাকালি আমাৰ দেউতাৰ বৌমাক ঢুকাল, সেই তাকে খবৰ ল'বলৈ ভিনদেউ আহিছে। তো ভিনদেউ এয়া ভালনে? ভাল ভাল। বাইদেউ কি কৈছে? ভণ্টি ঘৰতে আছে। তেতিয়াহ'লে যায়গে। যাওক। ভিনদেউৰ লগত আমাৰ মাহীহঁতৰ ভাইটি যাবলৈ ওলাইছে। বেয়া পালে নিজকে যে। আজি মই আপোনালোকক মোৰ আইতাৰ লগত চিনাকি কৰাই দিম। ব'লক, আইতাইনো কি কৈছে তাকে খবৰ লওঁগে। আইতা কি কৈছে? তামোল খাইছে? ৰাতিপুৱা কি খালে? কিবা খালে নে? ৰুটি চাহ খালোঁ। গাটো বেয়া লাগিছে নি আপোনাৰ? হওক তেতিয়াহ'লে আপুনি অকণমান শুই দিয়ক। মন বেয়া কৰি থাকিব নালাগে। হ'ব, যাওঁ। দেখিলে আইতাৰ মনটো বেয়া লাগি আছে, আৰু এতিয়া বেছি কথা নাপাতো। আইতাৰ লগত মোৰ ঘূৰাইছে হেনো বোলে, মই কৈছোঁ অকণমান শুই দিয়ক বুলি। আৰু আপোনালোকক কৈছিলে যোৱাকালি দেউতা বৌমাক ঢুকাল বুলি, সেয়াই আৰু মন বেয়া কৰি নাথাকিবলৈ কৈছোঁ। তো আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহ'লে বাই বাই।